এভৰিৱান পুনৰবাৰ সকলোকে নমস্কাৰ জনাইছোঁ। এতিয়া বাজিছে 7টা বজা আৰু মই আজি উঠিলোঁ 6টা বজাতে, কাৰণ আজি মই ভাবিলোঁ ভেকচিনটো লৈ আহোঁগৈ সোনকালে। সেইকাৰণে সোনকালে উঠিবলগীয়া হ'ল, আনকালে মই দেৰিকৈ উঠোঁ। আৰু ওচৰতে যিহেতু স্কুল এখন লৈ আজি ভেকচিন চেণ্টাৰ এটা বহাইছে, সেইকাৰণে মই ভাবিলোঁ ইমান ওচৰতে যেতিয়া সুবিধা আছে আজি লৈনো কিয় নাহোঁ, সেইকাৰণে ল'বলৈ যাওঁ। কিমান লাইন হয় ঠিক নাই, কিমান মানুহ হয়, সোনকালে যোৱাটোৱে ভাল। আৰু তাতে মই আন এফালেও যাবলগীয়া আছে, আপোনালোকক দেখাম বাৰু মই ক'লৈ যাওঁ আজি। কিন্তু প্ৰথমে কৈ লওঁ যে আজি কোচ ৰাজবংশী প্ৰতিষ্ঠা দিৱস, আৰু এই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমাৰ দাদাহঁত যিহেতু সংগঠনত জড়িত হৈ আছে, সেইকাৰণে এই সংগঠনৰ যোগেদি তেওঁলোকে স্কুলখনত এই চেণ্টাৰটো বহাইছে। আৰু মই ভাবিছোঁ অতি ভাল কাম কৰিছে তেওঁলোকে, সেইকাৰণে ভাবিলোঁ সুযোগ সুবিধা মিলিছে আজি ভেকচিনটো লৈ আহোঁগৈ। আপোনালোক চাগে সকলোৱে নিশ্চয় ভেকচিন ল'লে, যদি নাই লোৱা সোনকালে লৈ লওক। তথাপিও দুদিনমানৰ পাছত এইবিলাক এভেইলেবল হ'ব অতি সোনকালে, কিন্তু তথাপিও সোনকালে ল'লে ভাল, সেইকাৰণে লৈ লওক। আজি মোৰ ভিডিঅ'ত কোন কোন ওলাই, কাক কাক মই আজি দেখাম, আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে, তেতিয়া নিশ্চয় গম পাব। আৰু মই ক'লৈ যাওঁ, আজি দিনটো বহুত চিডিউলখন বিজি বুলি ক'ব নোৱাৰি, কিন্তু ইফালৰ পৰা সিফালে যোৱা মানে তেনেকুৱা ধৰণৰ চিডিউল। সেইকাৰণে মই ক'লৈ যাওঁ, ক'ত কি কৰোঁ, আৰু কোন আজি মোৰ ভিডিঅ'টো ওলাই, আপোনালোকে চাই ব'লক লাষ্টলৈকে ভিডিঅ'টো। আৰু যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এইকণ আশীৰ্বাদ মোৰ কাৰণে বহুত প্ৰয়োজনীয় আৰু আগবাঢ়ি যাবলৈ বহুত সহায় কৰিব। সেইকাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখন হ'ল মই পঢ়ি যোৱা MV স্কুলখন। মই একেবাৰে প্ৰথম শ্ৰেণীৰ পৰা ইয়াতে পঢ়িছোঁ, আৰু আজি ইয়াতে ভেকচিনৰ চেণ্টাৰ পৰিছে, সেইকাৰণে আজি পুনৰবাৰ আহিছোঁ। বহুত দিনৰ মূৰত আহিছোঁ, বহুত বেছি ভাল লাগিছে, কাৰণ নিজে পঢ়ি যোৱা স্কুলখনলৈ আহিবলৈ পালে ভালেই লাগে। আৰু আগতে ইমান উন্নত নাছিল যদিও এতিয়া চৰকাৰৰ যি সাহাৰ্য সেইকাৰণে উন্নত হৈ পৰিলে। আৰু এইখন হ'ল মই আগতেও ভিডিঅ'ত দেখিছে খোজকাঢ়িবলৈ অহা ফিল্ডখন। মই ভেকচিন ল'বলৈ গৈছিলোঁ, ভেকচিন লৈ আহিলোঁ, হাতখন বৰ বিষাইছে, ৰাতিলৈ কি হয় গম নাপাওঁ। আৰু তাৰপাছত মই এঠাইলৈ যাম বুলি কৈছিলোঁ। মই বিশেষকৈ এখন হাইস্কুলত কৰি আছোঁ, সেই হাইস্কুলখনলৈকে যাম বুলি কৈছিলোঁ বিশেষ এটা কাৰণত। মই দেখাম বুলি ভাবিছিলোঁ, কাৰণ প্ৰথম আপোনালোকৰ আগত মই কৈছোঁ যিহেতু, সেইকাৰণে দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখুওৱা নহ'ল, কাৰণ ইমান বেছি ৰ'দ, আৰু ইমান বেছি ৰ'দত মোৰ ভিডিঅ' কৰিবলৈ মনেই নগ'ল, সেইকাৰণে দেখুওৱা নহ'ল। পাছত কেতিয়াবা মই দেখাই দিম। কিন্তু এতিয়া মই আহি গা পা ধুই অলপ বহিছোঁ, ৰেষ্ট লৈছোঁ। তাৰপাছতে মোৰ খুৰা ছোৱালী আহিছিলে, ভণ্টিহঁত আহিলে, তাহাঁতৰ লগত অলপ কথা বতৰা পাতিলোঁ। এতিয়া অলপ ৰেষ্ট লৈছোঁ। ইয়াৰ পাছত আৰু ভিডিঅ'টো আগলৈ চাই যাওক আৰু কি আছে। খাই বুলি কৈ দিয়া। যিহেতু মই কৈছিলোঁ যে কোনোবা স্পেচিয়েল ওৱান আহিব, আৰু মই দেখালে আপোনালোকক মোৰ হাজবেণ্ড আহি পালেহি আজি। আৰু তেওঁ কামৰ সূত্ৰে যিহেতু বাহিৰত থাকে, সেইকাৰণে বহুত দিন আহিব পৰা নাছিলে, আৰু আজি আহি পালেহি। তাৰপাছত আজি মই প্ৰথমে কৈছিলোঁ মই আজি বহুত বিজি চিডিউল, মই সেইকাৰণে কালি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, আৰু লগতে এডিটিঙো কৰিব নোৱাৰিলোঁ। সেইকাৰণে আজি মই ভিডিঅ'টো কমপ্লিট কৰিছোঁ, আৰু আজি ভাবিলোঁ লেটকৈ হ'লেও মই আপলোড দি দিওঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ ইমানেই, ধন্যবাদ।